हेलो गाइस गुड मॉर्निंग आज रातिपुৱা ওলাই আহিলোঁ পথাৰলৈ বুলি আৰু এইকেইটা আমাৰ গৰুকেইটা মই জুতি লৈছোঁ পুৰা হাল বাবলৈ আজি দিনটো কি কৰিম সব দেখাম গাইস ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব বুলি আশা কৰিছোঁ গাইস চাওক হাল মাৰি আছোঁ মই এইটো নাঙল আৰু এই দুটা আমাৰ বাহুবলী দুটা আজি বৰষুণ দিলত ৰুম মানে এইখিনি নহ'লে একদম শুকাই আছিলে চাব পাৰে পুৰা বোকা হৈ গৈছে পানী হৈ গৈছে নহ'লে পানী নাথাকেই মানে আৰু ইমানখিনি ৰোৱা হৈ গ'ল যিখিনি চাওক গাইছ ৰোৱা হৈ গ'ল পাছত দেখাম মই কোনে এনেকুৱা পথাৰত হাল মাৰে কমেণ্ট কৰি জনাবচোন নহ'লে পুৰা মাৰিবলগীয়া হয় মোৰ মানে এতিয়া মাহঁতে বাবাহঁতে আহিছে সিহঁতকো দেখাম আৰু গাইছ এইজনী আমাৰ মা নাঙলটো দাঙি লৈছে মানে সিদৰা মাটিৰ কাৰণে সিদৰাত হাল বাম যে আৰু মই মহাই আছিলোঁ ভণ্টিয়ে ভিডিঅ'টো কৰি আছিলে গাইছ এতিয়া আমি ভাত খাম পথাৰত ভোক লাগিছে মানে এয়া চাওক এইটো আমাৰ বাবা এইজনী ভণ্টি এইজনী মা আৰু একোনি ভাত কি ভাত কল ভাতত খাইছে চা এইবিলাক মাছ শাক চাক নাই গাইছ উদা জলকীয়া আৰু নিমখে খাব লাগিব আৰু ইমানখিনি আমি ৰুই দিলোঁ চাওক গৰু আলি আৰু ৰখাই থৈছোঁ পাছত মানে এতিয়া ভাত চাত খাই কিনি আকৌ হাল বাম আৰু ভিডিঅ'টো চাই থাকিব লাষ্টত চ' গাইজ ফাইনেলি ভাত চাত খাই হৈ গ'ল কণ্টেক্ট সময় জোৰোৱাৰ পিছত আকৌ মাহঁতে ৰোৱা ৰুই আছে আপোনালোকক দেখাম আৰু মই গৰুহাল ইয়াতে অলপ টাইম ৰখাই থৈছোঁ তাৰপৰা ভণ্টিও ৰুই আছে আমাৰ ভণ্টিয়ে ৰুব নাজানে মানে শিকি আছে ভালকৈ ৰুব নাজানে আৰু এইদৰে বোকা দিম গাইজ আমাৰ এনেকুৱাই বোকা দিয়ে দেই নদী কিনাৰৰ মাটি যে জাবৰে জোতৰে বোকা দি দিয়ে আৰু পানীয়ে নহয় কিছুমান জেগাত আজি বহুত বৰষুণ দিছে কাৰণে পানী হৈছে অলপ অলপ আৰু এইজনী ভণ্টি ৰোৱা ৰুই আছে অকণ নেদেখাই লাজ কৰিছে এইজনী মা পতীয়া দেউতা নাই কোৰ মাৰি আছিলে মানে এইবিলাক চেপেটা বন ওলাইছে চেপেটা বন একদম বিৰাট জাবৰ ওলায় চাপেই চাপ ওলায় আৰু ইয়াৰ ৰোৱা ৰুৱে চাওক ৰুই দেখুৱা অকণমান এইপিনে মানুহ ৰুই ৰ মই ইয়াতে ৰুই থাক না গাইছ এনেকা ৰোৱা হয় চাই লওক কি মজা আছে ৰৈছে